নমস্কাৰ বাডিজ লাইভৰ ৰাখিফল শিতান্তিলৈ আপোনাক স্বাগতম জনাইছোঁ। ৰাখিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছোঁ যে যদি এতিয়ালৈকে বাডিজ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ওচৰৰ ঘণ্টিৰ আইকনটোত ক্লিক কৰিবলৈ নাপাহৰিব কিছুমান নতুন আপডেটৰ বিষয়ে লগতে দৈনিক ৰাখিফলসমূহৰ বিষয়ে জানিবলৈ। আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ পৰা। সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণ লাভৰ আশা আছে আৰু এই ধৰণে আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। আপোনাৰ লাকি নম্বৰ 5, লাকি কালাৰ সেউজীয়া। বৃষ ৰাশি। মানসিকভাৱে আজি আপুনি অস্থিৰ থাকিব, সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে আৰু কথা পাতোঁতে সজাগ থাকিব। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। পাৰিবাৰিক সমস্যা অথবা জীৱন সংগীৰ লগত চলি থকা অশান্তি আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। আহিছোঁ সিংহ ৰাশিলৈ। মানসিক অশান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। অংশীদাৰী ব্যৱসায়সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনাসমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। কন্যা ৰাশিৰ ফলাফল। আজি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আপুনি। লগতে আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভালভাৱে বিবেচনা কৰক। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপোনাৰ লাকি নম্বৰ 3, লাকি কালাৰ কেশৰী আৰু হালধীয়া। মিথুন ৰাশি। সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমান্স অনুভৱ কৰিব। আপোনাৰ লাকি নম্বৰ 2, লাকি কালাৰ ৰূপালী আৰু বগা। আহিছোঁ কৰ্কট ৰাশিলৈ। পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ লাকি নম্বৰ 6, লাকি কালাৰ স্বচ্ছ আৰু গুলপীয়া। আহিছোঁ ধনু ৰাশিলৈ। আজি আপোনাক কোনো সমস্যা আৰু মতভেদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপুনি অস্থিৰ অনুভৱ কৰিব। সেইসকল লোকৰ লগত মিলা প্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। মকৰ ৰাশি। জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আপোনাৰ লাকি নম্বৰ 4, লাকি কালাৰ মটিয়া আৰু ছাই ৰং। তুলা ৰাশি। যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰু অধিক দুৰ্বল হৈ পৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। আপোনাৰ লাকি নম্বৰ 5, লাকি কালাৰ সেউজীয়া। বৃশ্চিক ৰাশিৰ ফলাফল। আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব। লগতে উচিত মূল্যৰ ধন জমা হ'ব। আপোনাৰ লাকি নম্বৰ 7, লাকি কালাৰ মাখন আৰু বগা। কুম্ভ ৰাশি। জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব। আপোনাৰ লাকি নম্বৰ 2, লাকি কালাৰ ৰূপালী আৰু বগা। আহিছোঁ অন্তিমটো ৰাশিলৈ। মীন ৰাশিৰ ফলাফল। আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। বেপৰোৱাভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ লাকি নম্বৰ 8, লাকি কালাৰ ক'লা আৰু নীলা। যদি আপোনাৰ ৰাশিফলৰ শিতান্তি শুনি ভাল লাগিছে লগতে আৰু শুনি থাকিব বিচাৰে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব বাডিজ লাইভ নামৰ এই ইউটিউব চেনেলটো। লগতে আমাক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আজিলৈ ইমানখিনিতে সামৰিছোঁ। অহা কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। সায়োনাৰা।